যদি প্ৰশ্ন কৰা হয় মহাভাৰতৰ প্ৰিয় চৰিত্ৰ কোন, তেন্তে বহুতৰে প্ৰথম পছন্দ অৰ্জুন নাইবা কৰ্ণ, আৰু তাৰ পিছে পিছে নাম আহে কিন্তু একলব্যৰ। এই একলব্যৰ কাহিনীৰেই আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছোঁ। একলব্য আছিল নিচাথ ৰজা হিৰণ্যধনুৰ ল'ৰা। একলব্য সৰুৰে পৰাই যুদ্ধবিদ্যাত বিশেষকৈ ধনুৰ্বিদ্যাত যথেষ্ট আগ্ৰহী আছিল আৰু একলব্যই নিজেই অকলে হাবিৰ মাজত ধনুৰ্বিদ্যাৰ অনুশীলন কৰিছিল। এদিন এজন ঋষিয়ে একলব্যক ধনুৰ্বিদ্যাৰ অনুশীলন কৰি থকা অৱস্থাত দেখিলে। ঋষি আচৰিত হৈ গ'ল, ইমান সৰু ল'ৰা এজনৰ ইমান অদ্ভুত ধনুৰ্বিদ্যাৰ কৌশল। ঋষি একলব্যৰ ওচৰলৈ গৈ ক'লে, বালক, তুমি তোমাৰ দেউতাৰ লগত মোৰ পৰিচয় কৰাই দিয়া। একলব্যই ঋষিৰ কথা মতেই ঋষিক দেউতাকৰ ওচৰলৈ লৈ গ'ল, অৰ্থাৎ হিৰণ্যধনুৰ ওচৰলৈ লৈ গ'ল। ঋষিয়ে হিৰণ্যধনুক ক'লে, আপোনাৰ ল'ৰাৰ ধনুৰ্বিদ্যাৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে আৰু তাৰ মাজত প্ৰতিভাও আছে। যদি তাক উচিত গুৰুৰ ওচৰত ধনুৰ্বিদ্যা দিয়া হয়, তেনেহ'লে এসময়ত যে তাক গোটেই জগতে মহা ধনুৰ্ধৰ বুলি জানিব, তাত মোৰ সন্দেহ নাই। গতিকে আপুনি তাক গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ লৈ যাওক। ঋষিৰ কথা মতেই হিৰণ্যধনুৱে একলব্যক লৈ এদিন দ্ৰোণাচাৰ্যৰ ওচৰলৈ গ'ল। কিন্তু দ্ৰোণাচাৰ্যই একলব্যক অস্ত্ৰ শিক্ষা দিবলৈ অস্বীকাৰ কৰিলে, অমান্তি হ'ল। কাৰণ দ্ৰোণাচাৰ্যই কেৱল ৰাজকোঁৱৰসকলকহে অস্ত্ৰ শিক্ষা দিছিল। সেই সময়ত দ্ৰোণাচাৰ্যই কৌৰৱ আৰু পাণ্ডৱক অস্ত্ৰ শিক্ষা দি আছিল। হতাশ হৈ একলব্য আৰু হিৰণ্যধনু উভতি আহিল, কিন্তু একলব্য ইমান সহজতে হাৰি যোৱা বিধৰ নাছিল। একলব্যই দেউতাকক ঘৰলৈ পঠিয়াই দিলে আৰু নিজে হাবিৰ মাজলৈ গ'ল। তাত দ্ৰোণাচাৰ্যৰ মাটিৰ এটা মূৰ্তি সাজিলে। সেই মূৰ্তিটোকেই গুৰু বুলি মানি লৈ সেই মূৰ্তিটো আগত ৰাখি ধনুৰ্বিদ্যাৰ অনুশীলন আৰম্ভ কৰিলে। এনেদৰে বহুদিন গুচি গ'ল। এদিন একলব্যই ধনুৰ্বিদ্যাৰ অনুশীলন কৰি থাকোঁতে এটা কুকুৰে আহি ভুকিব ধৰিলে আৰু একলব্যৰ অনুশীলনত ব্যাঘাত জন্মালে। একলব্যই ধনুৰ বাণেৰে কুকুৰটোৱে অকণমানো দুখ নোপোৱাকৈ, আঘাত নোপোৱাকৈ কুকুৰটোৰ মুখখন এনেদৰে চিলাই দিলে যাতে সি ভুকিব নোৱাৰে। কুকুৰটোৱে ভয় খালে আৰু তাৰ পৰা পলাই গ'ল। কুকুৰটো যাওঁতে কিন্তু দ্ৰোণাচাৰ্যই দেখিলে যে কুকুৰটোৰ মুখখন এনেদৰে বাণেৰে চিলাই থোৱা আছে যাতে সি ভুকিব নোৱাৰে, অথচ কুকুৰটো কিন্তু অলপমানো আঘাতো পোৱা নাই। এনেকুৱা কোন ধনুৰ্ধৰ আছে? দ্ৰোণাচাৰ্যই বিচাৰি গৈ এসময়ত হাবিৰ মাজত একলব্যক পালে। একলব্যক সুধিলে, তুমি কোন? তোমাৰ পৰিচয় দিয়া। তেতিয়া একলব্যই ক'লে, গুৰুদেৱ, মই একলব্য, মই আপোনাৰেই শিষ্য। মই আপোনাৰ ওচৰলৈ ধনুৰ্বিদ্যা শিকিবলৈ গৈছিলোঁ, কিন্তু আপুনি শিক্ষা নিদিয়াৰ বাবে মই উভতি আহি হাবিৰ মাজতে আপোনাৰ মূৰ্তি সাজি মই ধনুৰ্বিদ্যা শিকি আছোঁ। তেতিয়া দ্ৰোণাচাৰ্যই মনতে ভাবিলে যে একলব্য দেখোন অৰ্জুনতকৈ মহা ধনুৰ্ধৰ। মইতো অৰ্জুনক কথা দি থৈছিলোঁ যে অৰ্জুনৰ সমান মহা ধনুৰ্ধৰ আৰু পৃথিৱীত দ্বিতীয়জন নাথাকিব। যদি একলব্যই এনেদৰে অনুশীলন কৰি গৈ থাকে, তেন্তে অৰ্জুনলৈ যে বিপদ আহিব সেইটো খাটাং। গতিকে দ্ৰোণাচাৰ্যই এটা বুদ্ধি কৰিলে আৰু একলব্যক ক'লে যে তুমি যিহেতু মোক গুৰু বুলি মানি লৈ অস্ত্ৰ শিক্ষা শিকিছা, গতিকে তুমি মোক এতিয়া গুৰু দক্ষিণা দিব লাগিব। আৰু দক্ষিণা হিচাপে মই তোমাৰ বুঢ়া আঙুলিটো বিচাৰিছোঁ, কাৰণ বুঢ়া আঙুলিটো ধনুৰ্বিদ্যাত প্ৰয়োগ হোৱা এটা অত্যন্ত আৱশ্যকীয় অংগ। যদি বুঢ়া আঙুলিটোৱে নাথাকে, তেন্তে একলব্য অৰ্জুনতকৈ ওপৰত যোৱাৰ কোনো প্ৰশ্নই নুঠে। একলব্যই হাঁহি হাঁহি গুৰু দক্ষিণা হিচাপে বুঢ়া আঙুলিটো কাটি দ্ৰোণাচাৰ্যক অৰ্পণ কৰিলে। কিন্তু বুঢ়া আঙুলিটো কাটি দিয়াৰ পিছতো একলব্যই এই 4টা আঙুলিৰেই ধনুৰ্বিদ্যাৰ অনুশীলন চলাই গ'ল। কিন্তু একলব্যই কুৰুক্ষেত্ৰৰ যুদ্ধ অংশগ্ৰহণ কৰিব নাপালে। তাৰ আগতেই একলব্যৰ শ্ৰীকৃষ্ণৰ হাতত মৃত্যু হয়। কিয় মৃত্যু হয়, ইয়াৰ দুটা কাহিনী আছে। এটা কাহিনী মতে ৰুক্মিণী যেতিয়া শ্ৰীকৃষ্ণৰ প্ৰেমত পৰে, তেতিয়া ৰুক্মিণীৰ ভায়েকে ৰুক্মিণীক শ্ৰীকৃষ্ণলৈ বিয়া দিব খোজা নাছিল। তেতিয়া ৰুক্মিণীয়ে ক'লে শ্ৰীকৃষ্ণক যে মোক ইয়াৰ পৰা অপহৰণ কৰি লৈ যোৱা। শ্ৰীকৃষ্ণই ৰুক্মিণীক অপহৰণ কৰি গৈ থাকোঁতেই আদবাটত একলব্যই শ্ৰীকৃষ্ণক ভেটা দি ধৰিলে ৰুক্মিণীৰ ভায়েকৰ কথা মতে, আৰু তেতিয়া শ্ৰীকৃষ্ণ আৰু একলব্যৰ মাজত এখন যুদ্ধ হ'ল। সেই যুদ্ধত একলব্যই মৃত্যুবৰণ কৰে। আন এটা কাহিনী মতে যেতিয়া জৰাসন্ধক ভীমে শ্ৰীকৃষ্ণৰ কথা মতে বধ কৰে, সেই কথাত একলব্যই বহুত দুখ পায়, কাৰণ জৰাসন্ধ আছিল ৰজা আৰু নিজৰ ৰজাৰ মৃত্যু হোৱাৰ খবৰটো শুনি একলব্যই বহুত দুখ পায় আৰু শ্ৰীকৃষ্ণ আৰু দ্বাৰকাৰ প্ৰতি আৰু যদুবংশৰ প্ৰতি এটা বিতৃষ্ণা জন্মিব ধৰিলে। আৰু সেই মৰ্মেই একলব্যই দ্বাৰকা আক্ৰমণ কৰে আৰু তেতিয়া শ্ৰীকৃষ্ণ আৰু একলব্যৰ মাজত যুদ্ধ হয় আৰু সেই যুদ্ধত একলব্যই মৃত্যুবৰণ কৰে। একলব্যৰ কাহিনীটো ইমানেই আছিল। একলব্যই প্ৰমাণ কৰি থৈ গৈছে, যদি কিবা এটা বিষয়ত দক্ষতা লাগে, তেন্তে সেই বিষয়টোৰ এজন গুৰুৰ অত্যন্ত প্ৰয়োজন, যাতে সেই গুৰুজনাই আপোনাক বাট দেখুৱাব পাৰে, আপোনাক পথ দেখুৱাব পাৰে।
লগতে সেই বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আৰু গুৰুজনাৰ প্ৰতিও শ্ৰদ্ধা ভালপোৱা সন্মান থকাটো অত্যন্ত প্ৰয়োজন আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো আপুনি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰি দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক